হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ ভালেই আৰু মোৰো ভালেই। আৰু এতিয়া দেখিছে মোক একদম সাজি কাচি ওলাই আছোঁ, নামঘৰলৈ যাওঁ। আজি নামঘৰত ৰাতিলৈ প্ৰগ্ৰেম আছে, পাঠক মাতিব। আৰু এতিয়া এপাক নামঘৰৰ পৰা আহোঁগৈ। যিহেতু ৰাতি পাঠক মাতিছে, চাবলৈ যাম আৰু আপোনালোককো দেখুৱাম। তাৰপাছত ৰাতি আজি মোৰ হাজবেণ্ডৰ বাৰ্থডে', তাৰ কাৰণে ৰাতি অকণমান সৰু সুৰাকৈ ছাৰপ্ৰাইজ কিবা এটা দিব লাগিব, কাৰণ বিয়াৰ পিছত প্ৰথম বাৰ্থডে'। কি দিওঁ তাকে ভাবিছোঁ আৰু অকণমান আপোনালোককো দেখুৱাই যাম। ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ একদম শেষলৈ চাই যাব। আৰু যদি ভাল লাগে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। চাই গুচি আহিলোঁ, টোপনি লাগিলে বেছি দেৰি বহি থাকিব যিহেতু নোৱাৰোঁ। আহিলোঁ, এতিয়া বাৰ্থডে কাৰণে অকণমান প্ৰিপেৰেশ্যন কৰোঁ। ইয়াত আছে সেইকাৰণে সৰু সৰুকৈ কৈছোঁ। তেনেহ'লে চাই থাকক ভিডিঅ'টো কি কৰোঁ। এতিয়া কাপোৰ সলাই লৈ ল'লোঁ। মুখৰ এইবোৰ গুচোৱাই নাই, কাৰণ দেৰি হৈছে, 11টা বাজি গ'ল দেখিছেনে, 11:10 হ'ল। আৰু সি আকৌ তালৈ গৈছে, মানে প্ৰগ্ৰেম হৈছিলে তালৈ গৈছে, কিন্তু সি 20 মিনিটমানতে আহি যাম বুলি কৈছে। কিন্তু অকণমান দেৰিকৈ আহিলে ভাল আছিলে। মই ফটাফট কৰি লওঁ, মানে মই যিটো ভাবিছিলোঁ মানে সেইটো নহ'ব, কাৰণ সময় নাই আৰু ময়ো তালৈ গুচি গ'লোঁ, দেৰি হ'ল আহোঁতে। সেইকাৰণে আৰু চিম্পলকৈ কিবা এটা দেখুৱাই যাওঁ আপোনালোকক। ফটাফট কথা নাপাতি তেনেহ'লে কাম ষ্টাৰ্ট কৰি দিওঁ। মই ষ্ট'ৰ হৈ আছে, তাৰপাছত হেপী বাৰ্থডে'কেইটা মিলাবলৈ লাগিব। নেক্সট বেলুন মই ভাবিছিলোঁ ৰেড কালাৰ বেলুন মানে ডেক'ৰেশ্যনটো কৰি, কিন্তু ৰেড নাপালে, পিংককে লৈ আহিলে। মানে ভাইটিক আনিবলৈ দিছিলোঁ মোৰ দেওৰটোক। এতিয়া বেলুন ফুলোৱাটো বৰ মুস্কিল কাম, বেলুন ফুলাব নোৱাৰোঁ। এতিয়া মই এয়া গোলাপৰ পাহি বনাই আছোঁ, মানে কাগজৰে কাটি কাটি বনাইছোঁ যাতে পিছতো থাকি যায়। ৰিয়েল গোলাপ অনা নহ'লেই যিহেতু। এতিয়া ভাবিলোঁ কি এইখিনিতে সজাই দিওঁ, বিচনাখনৰ ওপৰতে অকণমান ডেক'ৰেশ্যনটো কৰি দিওঁ, কাৰণ বেলেগত কৰিবলৈ আৰু মোৰ মানে নহ'ব সময়, দেৰিয়ে হৈছে। এতিয়া মই ডাবল টেপটো কাটি ল'লোঁ আৰু তাতেই লগাই লগাই যাম, এটা এটাকৈ বেলুনবোৰ লগাই যাম। ইমান ফটাফট ডেক'ৰেশ্যনটো কৰিছোঁ। কাৰ কাৰ ভাল লাগিলে প্লিজ কমেণ্টত জনাব। মোৰ মানে ডেক'ৰেশ্যনটো কেনেকুৱা পালে আপোনালোকে। ইমান কম সময়ত একো মানে নভবা নিচিন্তাকৈ ডাইৰেক্ট মানে কৰি গৈ আছোঁ আৰু ডেক'ৰেশ্যন যি হয় হ'ব, দেখা যাব আৰু লাষ্টত। তাৰপিছত এয়া মই আনিছিলোঁ, অনলাইনে আনিছিলোঁ, কেণ্ডেল হয়, 100 পিচ আছে ইয়াত। এতিয়া এইখিনি জ্বলাই লওঁ, তাৰপিছত দেখুৱাই আছোঁ। এয়া মোৰ হৈ গ'ল ৰেডি। কেনেকুৱা লাগিছে আপোনালোকে ক'বলৈ নাপাহৰিব। অলৰেডি হাজবেণ্ড আহিলে, বাহিৰত ৰখাই থৈ দিছোঁ, এতিয়ালৈকে দেখুওৱা নাই। এয়া হৈছে কেক, চাওক কেকটো। তাৰপাছত চকলেট আৰু ক'ল্ড ড্ৰিংকছটো আনিছোঁ গিলাচত, মানে বাকাৰ সমূহ নহ'লে। তাৰপৰা
এতিয়া তাক মই মাতিছোঁ, এই আহিছে। হেপী বাৰ্থডে। দেখি মেলি মুখৰ মাত নাইকিয়াই হৈ গ'লগৈ একেবাৰে আৰু। Happy birthday to you. Happy birthday to you. Happy birthday, dear husband. Thank you for matching surprise. This delicious cake. আৰু এইটো গিফ্ট It's a gift. কি দিছে? দিছোঁ আৰু কিবা এটা। Thank you. কেকটো দেখাতো আগত কেকটো সাথে সব মচিলো আৰু কেকটো কি কেক কৰিব পৰা নাই তাত ডাগলা কেক না অৰিজিনাল কেক এই কথা কেলে কো কেক খাইছিলে গম পাম কাটিলো ¿Cuál es ya? Tasty. আজি মোৰ বাৰ্থডে। আপুনি তো এতিয়া কেইবছৰ হ'ল এইটো নকওঁ কিন্তু এতিয়া আপুনি বুঢ়া হ'ল আৰু বাৰ্থডে কেইটা যেতিয়া বুঢ়া হ'ল বাৰ্থডে কেইটা বুঢ়া মই 16 বছৰ হৈছে বুঢ়া হ'ল তেন্তে মই ডাঙৰ আপোনাৰ মই হ'ল নাই হ'ল ঠিক আছে এটা গিফ্ট এটা খোলক কালিকে কৈছে কথাটো ইয়া বাহ itu di video kali na মজা সেইটো নমাই দিওঁ সেইটো আৰু এটা চকলেট কিন্তু মই খাম দুটা Only for touch. Thank you. এইটো মই তোমাক দিলোঁ। হৈ গ'ল এতিয়া বাৰ্থডে খতম। আপুনি এইবোৰ চাফা কৰক চব দেই। মোৰ টোপনি লাগিছে। মই চাফা কৰিব লাগে। মোৰে বাৰ্থডে মইয়ে চাফা কৰিব লাগে। আপুনি কৰিব লাগিব চাফা কৰক মোৰ বহুত ভাগৰ লাগিছে কেনেকৈ বেলুন ফুলাই পোৱা নাই এইবোৰ প্ৰথম ফুলাইছোঁ আজি ঐ কি হ'ল চাফা কৰি আছে নেকি বেলুনকেইটা থাকক দিয়ক থাকক ফাটি থাকিব 2,000 years later. এভৰিৱান এতিয়া ইভিনিং হ'ল বাৰ্থডে কাৰণে অকণমান নাম প্ৰসংগ কৰিছে দেউতাহঁতে মানে আৰু ভকত দুজনমান ভাগৱত পাঠ কৰি আছে মই কেক এটা আকৌ বনালোঁ কালি যিহেতু আমি দুটাই চেলিব্ৰেট কৰিছিলোঁ আজি ভাবিলোঁ আকৌ এটা বনাওঁ আৰু পায়সো বনাইছোঁ মই চবৰে পায়স বনোৱাৰ ধৰণবিলাক বেলেগ একদম ইজি প্ৰচেছ হয় আপোনালোকে ট্ৰাই কৰিব পাৰে তেতিয়াহ'লে মই দেখুৱাম এতিয়া পায়স কেনেকৈ বনায় তেতিয়াহ'লে ভিডিঅ'টো আজি একদম শেষলৈকে চাই থাকিব কি কৰোঁ আজি এয়া কাজু খিচমিচ তিয়াই ৰাখিছিলোঁ আৰু এইখিনি চেনি আৰু ইয়াত তেজপাত কাজু খিচমিচখিনি তিয়াই ৰাখিব 10-15 মিনিটৰ কাৰণে তাৰপাছত মই এতিয়া কুকাৰত দি দিছোঁ গাখীৰখিনি গাখীৰ মই 2 লিটাৰ ইউজ কৰিম এয়া 1 লিটাৰ দিলোঁ আৰু 1 লিটাৰৰ আধাখিনি মই দিলোঁ আধা মানে কি অকণমান ৰাখি থৈছোঁ লাষ্টত দিবৰ কাৰণে এতিয়া মই তেজপাত দি দিছোঁ তাৰপাছত অকণমান উতলিবলৈ দিছোঁ গাখীৰখিনি এয়া মই চাউল তিয়াই ৰাখিছিলোঁ 4 ঘণ্টামান জহা চাউল তাৰপাছত 4বাৰকৈ মই চাউলখিনি দি লওঁ 4বাৰকৈ এয়া দি লৈছোঁ তিয়াই ৰখা চাউলখিনি তাৰপাছত লাষ্টত গোটেইখিনি একেলগে দি লৰাই আছোঁ এনেকৈ ভালদৰে লৰাই দিব যেতিয়া গাখীৰখিনি উতল আহিব তেতিয়া ঢাকন লগাই 2টা চিটি মৰাই দিম গেছটো হাই পাৱাৰতে ৰাখিব চিমত নাৰাখিব
এয়া চাওক, এতিয়া হৈ গৈছে পায়সখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু মই এতিয়া যিখিনি গাখীৰ আছিলে মই এতিয়া ঢালি দিছোঁ গাখীৰখিনি। আপোনালোকে গাখীৰখিনি গৰম কৰিও ল'ব পাৰে আগতে। মোৰ যিহেতু গৰম কৰাই আছিলে, গৰম কৰি মই ঠাণ্ডা হোৱাৰ পিছত বটলতে ৰাখি দিছিলোঁ। আৰু ইয়াৰ পাছত মই দিছোঁ চেনি আৰু দিব লাগিব ইমানটো। আপোনালোকে চাউলৰ পৰিমাণটো চাই ল'ব, চাউলৰ পৰিমাণ মতে চেনিখিনি দিব। যদি বেছি চেনি খাই ভাল পায় বেছিকৈও দিব, আৰু কমকৈ খালে কমকৈ দিব। এতিয়া মই দি দিছোঁ যিখিনি কাজু খিচমিচ আছিলে সিজাই ৰখা, সেইখিনি মই দি দিছোঁ। তাৰপৰা ভালদৰে লৰাই দিছোঁ। আৰু এয়া মোৰ ৰেডি হৈ গ'ল পায়স। এয়া ভাগৱত পাঠ কৰি থাকোঁতে মই এখন ফটো মাৰিছিলোঁ। তাৰপাছত চাহৰ লগত খাবৰ কাৰণে মিঠাই কিবাকিবি আনিছে। এতিয়া মই কেকটো বনাই লওঁ। এয়া কেকটো বনালোঁ। তাৰপাছত এতিয়া মই আইচিং কৰিম। ক্ৰীমখিনি ফেটি ল'লোঁ। এয়া মোৰ ৰেডি হৈ গ'ল কেকটো বনোৱাটো মই নেদেখালোঁ। আৰু তাৰপাছত অকণমান চিম্পুলকৈ ডেক'ৰেশ্যন কৰি দিছোঁ, যিহেতু কেক কাটিব আৰু দুখনমান ফটোও তুলিব, সেইকাৰণে অকণমান ডেক'ৰেশ্যন কৰি এয়া চাওক একেলগে ফটোখিনি মই এড কৰি দিছোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব। এতিয়া চাহৰ কাৰণে প্লেটবিলাক সজাই ল'লোঁ। ওচৰৰ মানুহ মাতিছিলে, 40-50টামান হৈছে মানুহ। তেওঁলোকক চাহ পানী দি লওঁগৈ। তাৰপাছত ৰাতি এতিয়া পনীৰকৈ বনাইছোঁ, কাৰণ দিনত মাংস খাইছিলোঁৱে, সেইকাৰণে এতিয়া পনীৰ বনাই খাই লওঁ। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। বাই বাই।